যিসকল ফাৰ্মাৰৰ চিক ফিডাৰ আৰু ডিংকাৰ নাই সেইসকলে কেনেধৰণে মানে আপোনালোকে চিক ফিডাৰ আৰু ডিংকাৰটো বনাই ল'ব পাৰে। কলপতাখিনি কিয় কাটিছোঁ, শাকবিলাক কিয় ৰাখিছোঁ, সেই টাইমটোত গেছ বৰ্ডাৰ লগাব লাগেনে নালাগে। হেল্ল' এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' গাইজ, আই হোপ অল অফ ইউ ৱেল। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। তো গাইছে চাওক, একদম ধুনীয়াকৈ পূৰা পেপাৰ চেপাৰ পাৰি ক্লিয়াৰ কৰি থৈছোঁ আৰু লগতে এইফালে ছাইড বৰ্ডিংবিলাক ৰেডি কৰি থৈছোঁ, দেখিছে আপোনালোকে। আৰু পাছবেলালৈ পোৱালি আহিব বুলি ইনফৰ্ম কৰিছে, তো গতিকে আপোনালোকে এবাৰ চাই লওক। চিনেমেটিক ষ্টাইলত এবাৰ শ্বৰ্ট দেখাই দিছোঁ। তো গাইছে চাওক, একদম ধুনীয়াকৈ পেপাৰ চেপাৰ পাৰি ক্লিয়াৰ কৰি থৈছোঁ, ইফালে বৰ্ডিঙো বনাই ক্লিয়াৰ কৰি থৈছোঁ। ধুনীয়াকৈ পোৱালি আনি ইয়াত ৰাখিব পৰা হ'ব। আৰু লগতে দানা পাত্ৰবিলাকো ৰেডি কৰি থৈছোঁ, যাতে 1-1.5 ঘণ্টাৰ পাছত সিহঁতক দানা দি দিব পৰা হ'ব। আপোনালোকে দেখিছে, তো একদম ধুনীয়াকৈ বৰ্ডিং কৰিছোঁ। তো এই টাইমটোত মানুহে কয় পুহিবলৈ ভাল, ব্ৰইলাৰ মানে ডাঙৰ হয় বা বেমাৰ আজাৰ অকণমান কম হয়। তো গতিকে ময়ো ভাবিছোঁ যে ভালকৈ অকণমান হেৰি কৰি ট্ৰাই কৰোঁ, যিমান পাৰোঁ পুহি চাওঁ। তো আপোনালোকেও এই টাইমটোত চাগে আপোনালোকে পুহিছে, বহুতে নতুনকৈ কৰিব লৈছে, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। মই আগত পুহিছোঁ যদিও মানে ধৰক মই ডাইৰেক্টলি আপোনালোকক কৈ নিদিওঁ যে আপোনালোকে ৰিজাল্টটো ভাল কৰিব পাৰিব। বৰ্তমান ৰিজাল্টটো আপোনাৰ নিজৰ ওপৰত ডিপেণ্ড কৰে। তো আপোনালোকে কেনেকৈ মেইনটেনেঞ্চ কৰিছে তাৰ ওপৰত। তো বৰ্তমান মোক কোম্পানীৰ মানুহে কৈছে যে গেছ বৰ্ডাৰ লগাব লাগে। তো গেছ বৰ্ডাৰ এই টাইমটোত গেছ বৰ্ডাৰ লগাব লাগেনে নালাগে, বা লগালে ভালনে নলগালেও হ'ব, সেইটো বিষয়ে আপোনালোকে এবাৰ কমেণ্ট কৰি জনাব। তো মই আপোনালোকক মোৰ বিষয়টো আপোনালোকক জনাই দিছোঁ। তো মোৰ মতে হ'ল কি, মই গেছ বৰ্ডাৰ নলগাওঁ বুলি ভাবি আছোঁ, কাৰণ গৰম ঠাণ্ডা দুটা মিছ হৈ আছে। তো গৰম ঠাণ্ডা দুটা মিছ মানে কি, পাছনিশাল ঠাণ্ডা হয়, আগনিশাটোতো গৰমেই হৈ থাকিব ৰ'দ যদি দি থাকে। গতিকে মই ভাবিছোঁ যে মই মোৰ মতে নলগালেও হয়, কাৰণ ইমানখিনি খৰচা কৰাতকৈ 2-এটা বেছিকৈ লাইট যদি লগাই দিয়ে, 200 পাৱাৰৰ যদি লাইট লগাই দিয়ে, তেতিয়াও কাম চলি যাব। কাৰণ মই আগত আপোনালোকৰ এটা ভিডিঅ' দেখাইছিলোঁ, যে আপোনালোকে যদি চাইছে নিশ্চয় গম পাব। মই তাত লাইট লগাই কাম চলাই আছিলোঁ। তো তেতিয়া ৰিজাল্টটো কি হ'ল, বেয়া হ'ল, মানে পোৱালি মৰা নাছিলে, কিন্তু তেওঁলোকৰ কিছু প্ৰব্লেমৰ কাৰণে ডাঙৰ নহ'ল। তো মই সেইকাৰণে ভাবিছোঁ যে ইমান ঠাণ্ডাটো যেতিয়া লাইটৰ যোগেদিয়ে হৈ গ'ল গেছ বৰ্ডাৰ নলগোৱাকৈ, বৰ্তমানো মই তেনেকৈ হৈ যাব বুলি মই ভাবিছোঁ। তো আপোনালোকে নিশ্চয় গম পাইছে, তো আপোনালোকে বতৰটো কেনেকুৱা, তো আপোনালোকেও চাব কেনেকুৱা হয় কি নহয়, এবাৰ নিজে গম পাই যাব, লগাব পাৰে। তো চাব আপোনালোকে নিজে কৰিব, মইনো কি ক'বলগীয়া। তো আপোনালোকে এবাৰ চাই ল'ব নিজেও চিন্তাটো কৰি। তো গতিকে মোৰ মতেতো মই নলগাওঁ। তো কি হয় চাওঁ, আৰু ৰিজাল্টটো কেনেকুৱা হয় আপোনালোকে মোৰ ভিডিঅ'ত যদি ভাল হয়তো ভাল হ'লেও দেখাম আপোনালোকক, বেয়া হ'লেও মই দেখাম। তো দেখাই থাকিম কি হয় কি নহয়, গোটেই ডিটেইলছবিলাক আপোনালোকক জনাই থাকিবলৈ চেষ্টা কৰিম। এতিয়া আপোনাক মই দেখাই দিছোঁ বাৰু বৰ্ডিং কেনেকৈ কৰিছোঁ। ৰাখিছে বৰ্ডিংবিলাক একদম ধুনীয়াকৈ বনাই দিছোঁ। গেছ নলগালেও মানে আপোনাৰ যিবিলাক লাইট লগাইছোঁ ধৰক, লাইটবিলাকেও গোটেই ভিতৰটো গৰম কৰি থৈ দিব। তো গতিকে বেলেগ মই গেছ লগাম বুলি মই ভবা নাই। চাওঁ, যদি বেছি ঠাণ্ডা বৰষুণ দি দিয়ে, মাজত বৰষুণ দি দিলে হয়তো বেলেগ ব্যৱস্থা কৰিবলগীয়া হ'ব পাৰে, তেতিয়া কৰিম কি কৰিব লাগে। এইবিলাক দেখিছে নহয়, এই ফাগবিলাক এনেকৈ ৰাখি দিছোঁ। তো ফাগবিলাক কিয় ৰাখিছোঁ, তো আপোনালোকে গম পাইছে নহয়। আৰু বিশেষকৈ এইটো দেখিছে, চবফালে এনেকৈ যদি বন্ধ কৰি থৈ দিওঁ, তেতিয়া কি হ'ব, মানে গেছ হৈ যাব পাৰে। মানে প্ৰথমতে পোৱালিতে গেছ নহয়, যেতিয়া ডাঙৰ হ'ব ধৰক, তেতিয়া অলপ ডাঙৰ হৈ আহিব, তেতিয়া গেছ হৈ যাব ভিতৰটো। কিন্তু গেছ ওলাই যাবৰ কাৰণে এইবিলাক ফুটা থৈ দিছোঁ। আৰু ইয়াত এখন ত্ৰিপাল বস্তা দি দিয়া হ'ব, ত্ৰিপাল বা বস্তা কিবা এটা দি পিনে ঢাকি থ'ম, কাৰণ পোৱালিতে গেছটো অলপ কম হয়। তো 2-3 দিনমানৰ পিছত যেতিয়া গেছ হৈছে যেন অনুভৱ হ'ব, তেতিয়া আমি এইখিনি আঁতৰাই দিম। দেখিছে, গোটেই ধুনীয়াকৈ এইবিলাক ছাইড বৰ্ডাৰ চিলাই কৰি থৈছিলোঁ, আলপিন মাৰি থৈ দিয়া আছে, কিছুমান চিলাই কৰি থৈ দিয়া আছে। তো গতিকে তেনেকৈ আমি লগাই থৈছোঁ। মোৰ পোৱালি বৰ্তমান আহিব 1500 কিমান পিচ বুলি কৈছে। 1500 কিমান পিছৰ কাৰণে মই বৰ্তমান 3টা বৰ্ডিং বনাইছোঁ। এটাত 500কৈ ৰাখি দিম, 3টাত 3-5 1500 ব্ৰইলাৰ আপোনাৰ সোমাই থাকিব।
তো এইফালে এটা বৰ্ডাৰ বনাই থৈছোঁ বেক চাইডে, কিন্তু যেতিয়া ডাঙৰ হ'ব তেতিয়া এইফালে ট্ৰান্সফাৰ কৰি দিম। আৰু বাকীখিনি আপোনালোকে দেখিছে মোৰ এখনটো চাং ফাৰ্ম হয়, তো গতিকে যেতিয়া বেছি ডাঙৰ হ'ব তেতিয়া চাঙত মই দুইফালে চাঙত মই পাছ কৰি দিম। পোৱালি আহিয়ে পোৱা নাই, কিন্তু দানা বাচন দেখিছে ৰেডি। তাৰপৰা পানী বাচনো ৰেডি কৰি দিম অকণমান পাছতে, পানী বাচনো আমি লগাই দিম জেগাই জেগাই ধুনীয়াকৈ। যিসকল ফাৰ্মাৰৰ চিক ফিডাৰ আৰু ডিংকাৰ নাই সেইসকলে কেনেধৰণে মানে আপোনালোকে চিক ফিডাৰ আৰু ডিংকাৰটো বনাই ল'ব পাৰে, তো এবাৰ দেখাই দিছোঁ আপোনালোকক। চাই লওক কি ধৰণে আপোনালোকে নিউসকলে যদি কৰিব বিচাৰে নতুনবিলাকৰ কাৰণে বেছি উপযোগী হ'ব, আপোনালোকে চাই লওক এবাৰ। এতিয়া চাওক দেখিছে এনেকৈ ধৰণে আপোনালোকে ফিটাৰ বনাই ল'ব পাৰে। এইটো আপোনাৰ ফিটাৰ আমি নিজে তৈয়াৰ কৰি লৈছোঁ। এনেকৈ যিখিনি ফিডাৰ আপোনাৰ ডাঙৰখিনিৰ কাৰণে হয় সেইখিনি ফিডাৰে আমি সৰুখিনিৰ কাৰণে আমি ৰেডি কৰিছোঁ। আৰু আপোনাৰ পানী বাচনটো মানে সেইটো কেনেকৈ বনাব লাগে সেইটো আপোনালোকক দেখাই দিম এবাৰ। দেখিছে আপোনালোকক এবাৰ দেখাই দিছোঁ কেনেধৰণে মই এই বস্তুটো বনাই দিছোঁ, নিউসকলৰ কাৰণে সুবিধাজনক হ'ব। তো গাইজ আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে কাষতে থকা বেল আইকনটো দবাই থ'ব, তেতিয়া আপোনালোকে নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব। গম পাইছে নহয়? সেইটো কাৰণে আপোনালোকে বেল আইকনটো দবাই থ'ব। আৰু পাৰিলে যিখিনি বন্ধুৱে আপোনাক মানে সুধি থাকে যে ফাৰ্মখন কেনেকৈ চলাই আছোঁ বা কেনেকৈ বনাইছোঁ অকণমান আইডিয়া দে, তো আপোনালোকে আইডিয়া যদি আপোনালোকে নিজে দিব নিবিচাৰে তেনেহ'লে মোৰ ভিডিঅ'বিলাকত শ্বেয়াৰ কৰি দিব পাৰে, তেওঁলোকলৈ শ্বেয়াৰ কৰি দিয়ক। তো আপুনি কৈ থকাতকৈ তেওঁলোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি ল'ব পাৰিব। গম পাইছে? তো গাইজ দেখিছে, তো এইবিলাক চব পাৰ্টকৈ থাকে। এইটো যিসকলে আনিছে আপোনালোকে দেখিছে, নতুনসকলেও আপোনালোকে দেখিছে। তো এই বস্তুটো এইটো এতিয়া এনেকৈ এটা পাৰ্ট আহে দেখিছে। এইবিলাক চব লেতেৰা মুচিবৰ কাৰণে কাপোৰ বনি থৈছোঁ। আৰু প্ৰথম এইটো দেখিছে, তো ইয়াত আপোনাৰ প্ৰথম দি দিব। তাৰপিছত এইটো বস্তু এইটো এনেকৈ থাকে, এইটো এনেকৈ দি দিব পাৰে। এইটো বস্তু তেনেকৈ দি আপোনালোকে ফিডাৰ বনাই ল'ব পাৰে আপুনি। দেখিছে একদম ধুনীয়াকৈ। তো সেইটো গৈ আপোনালোকক দেখুৱাইছোঁ এইকেইটা, তো তেনেকৈ বনি আছে একদম ধুনীয়াকৈ। আৰু ইয়াক আকৌ আপুনি যদি ডাঙৰখিনিৰ কাৰণে কৰিব হয় গোটেই পাৰ্টখিনি খুলি চেঞ্জ কৰিব লাগিব। তো সেইটো এবাৰ দেখাই দিছোঁ, আপোনালোকে চাই লওক। সেইবিলাক গোটেইখিনি খুলি পেলাম, খুলি আকৌ নতুনকৈ আমি ৰেডি কৰিম। দেখিছে? তো এইটো বস্তু প্ৰথম তেতিয়া সেইটো প্ৰথম যাবগৈ, আকৌ সেইটো খোলাৰ পিছত এইটো প্ৰথম যাবগৈ, নেক্সট এইটো যাব, তাৰ নেক্সট এইটো আপুনি দি দিলে এইটো ক্লিয়াৰ, সেইটো ডাঙৰখিনিৰ কাৰণে আকৌ বনি গ'ল। দুটা বস্তু একদম ধুনীয়াকৈ ৰেডি কৰি থোৱা আছে। দেখিছে? সকলোৱে দেখিছে দানা খাবৰ কাৰণে কেনেধৰণে মই বাচনটো ৰেডি কৰি দিছোঁ। আপোনাৰ পোৱালিতে তেনেকৈ আপুনি কৰিব পাৰে বাচন, আৰু পানীটো কেনেকৈ কৰিব আপোনালোকক এবাৰ দেখাই দিছোঁ, চাই লওক এবাৰ। তো দেখিছে? তো এতিয়া আপুনি এই বস্তুটো যদি এনেকৈ দি দিয়ে, ইয়াত চাইজটো আপোনাৰ এই চাইজটো ডাঙৰ, তো ইয়াত সোমাই পিনে পোৱালি ডেমেজ হৈ যোৱাৰ চান্স থাকে। তো গতিকে আপোনালোকে ইয়াত কি কৰিব তো এবাৰ চাই ল'ব, মই দেখাই দিছোঁ। এইখিনি কলপতোৱা কাটি দিছোঁ, কলপতোৱাখিনি কিয় কাটিছোঁ আপোনালোকে নিশ্চয় আপোনালোকৰ মনত প্ৰশ্ন হ'ব পাৰে। তো এবাৰ চাই লওক মই কি কাৰণে এইখিনি কাটি থৈছোঁ। কলপতোৱাখিনি কাটি একদম ধুনীয়াকৈ ধুই চাফা কৰি থৈছোঁ, ধুনীয়াকৈ চাফা কৰি ক'ত লগাম আপোনালোকক দেখাই দিছোঁ। চাওক তো দেখিছে এই ফিডাৰটো কি ডিংকাৰ্ছটো আপোনাৰ দেখিছে, ডিংকাৰ্ছটোত কেনেকৈ ধৰণে আমি লগাই দিম। তো দেখিছে ধুনীয়াকৈ ল'লোঁ, লৈ পিনে ইয়াত একদম ধুনীয়াকৈ এইটো আপুনি কৰি ল'ব পাৰে। মই নিজে ভিডিঅ' কৰি আপোনালোকক দেখাই আছোঁ, গতিকে অকণমান দেখাওঁতে অসুবিধা হৈছে। দেখিছে ন? তেনেকৈ ধুনীয়াকৈ ৰাউণ্ডকৈ এইটো আপুনি এনেকৈ দি দিব পাৰে। তেতিয়া ইয়াৰ মানে চাইজটো সৰু হৈ গ'ল। দেখিছে? পানী আপুনি দি দিব, তেতিয়া পোৱালিখিনি ইয়াত সোমালেও প্ৰব্লেম নহয়। দেখিছে? এনেধৰণে আপুনি ডিংকাৰটো ৰেডি কৰি ল'ব পাৰে। তো গাইজ, তো কেনেকুৱা পাইছে আপোনালোকে এবাৰ কমেণ্ট কৰি জনাব ভিডিঅ'টো। তো আপোনালোকৰ নিউসকলৰ কাৰণে উপযোগী বুলি মই ভাবিছোঁ। তো আপোনালোকে নিউসকলে যিসকলে কৰিব বিচাৰিছে তেওঁলোকে এই বস্তু পদ্ধতিবিলাক ইউজ কৰিব পাৰে। তো আপোনালোকে যদি ভাবে তো আপোনালোকে যদি চিক ডিংকাৰ ফিডাৰ দুইটা আনিব বিচাৰে তেনেহ'লে এক্সট্ৰা খৰচ এটা হ'ব। তো গতিকে আপোনালোকে এক্সট্ৰা খৰচ কৰিব নালাগে, একদম আৰামত এইখিনি খৰচতে এই বস্তুকেইটা ৰেডি কৰি ল'ব পাৰে। গতিকে গম পাইছে নহয়? মই বৰ্তমান দেখিছোঁ যি
মানে আগত যিবিলাকে আগত পুহি আছে তেওঁলোকক মই দেখিছোঁ যে বাচনবিলাক কেনেধৰণে মানে ফিডাৰ ড্ৰিংকাৰ এইবিলাক বস্তু তেনেকৈ বনাই ল'ব পাৰে সেইবিলাক বস্তু বহুতে আজিলৈকে দেখুওৱা মই কম পোৱা নাই তো গতিকে মই দেখাই দিছোঁ আপোনালোকে সেই বস্তুবিলাক তেনেকৈ আপোনালোকে ইউজ কৰিব পাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ কাৰণে মই নতুন নতুন ভিডিঅ' লৈ আহিব পাৰিম অকল মোৰ ফাৰ্মখনতে আপোনালোকক দেখাই আছোঁ যদি আপোনালোকে মোক ছাবস্ক্ৰাইব কৰি সহায় কৰে তেতিয়া মই বেলেগ বেলেগ ফাৰ্মত গৈ দেখাবলৈ মই মানে সাহস পাম বা আপোনালোকে চাইও ভাল পাব কিছুমান ভিডিঅ' মই ফাৰ্মাৰ লগত ডাইৰেক্টলি কথা পাতিম আৰু নতুন নতুন ভিডিঅ' আপোনালোকক তেতিয়া প্ৰভাইড কৰিব পাৰিম গতিকে আপোনালোকে ছাবস্ক্ৰাইব মাৰি থ'ব গম পাইছেনে তেতিয়া আপোনালোকৰ কাৰণেই সুবিধা হ'ব বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিছোঁ আজি যিটো ভিডিঅ' আপোনালোকে চালে ভিডিঅ'টোত কি পালে কি নাপালে আপোনালোকে এবাৰ কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেন্তে নিশ্চয় লাইক এটা মাৰি দিব আৰু ছাবস্ক্ৰাইবাৰ এটা মাৰি দিব আৰু লগতে আপোনালোকৰ বন্ধুবিলাকে যদি সুধি থাকে তেওঁলোককো আগত কৈছোঁ শ্বেয়াৰ এটা মাৰি দিব তেওঁলোকক গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ কৰাৰ প্ৰতিশ্ৰুতিৰে জয় আই অসম